সোমাই পুৰা চাই আছো বন্ধু এইফালে আৰম্ভ হৈ গৈছে এতিয়া 10টা বজাত নয়ন নিলিম চিনেমা হলত মানুহ ভিৰ হৈ আছে। হেল্ল' গাইজ, কি খবৰ? নিশ্চয় সকলোৱে ভালেই চাগে। আজি আমি গৈ আছো বন্ধু চাবলৈ, যোনটো আছামিজ মুভি নয়ন নিলিমৰ আজি বন্ধু চাব গৈ আছো। এফালে আছে আমাৰ গগৈদা গগৈ ষ্টিক নাই লগা যে ইয়াত কি লগাব। আমি গৈ আছো এতিয়া, আপোনালোকক ৰিভিউ দিম বুলি ভাবিছো, পিছত চাই আহি ব'লক গৈ থাকোঁ। চাব গৈ আছো বন্ধু বন্ধু এইবিলাক আজি অপেনিং কৰিছে অসমীয়া চিনেমা। অঁ বন্ধু চাব আহিছোঁ বন্ধু 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 কেনেকুৱা লাগিছে আজি? হে যেনে পাই গ'লো কিন্তু অঁ ফাইনেলি গাইজ ভিতৰত সোমাই পুৰা চাই আছোঁ বন্ধু এইফালে আৰম্ভ হৈ গৈছে এতিয়া 10টা বজাত নয়ন নিলিম চিনেমা হলত মানুহ ভিৰ হৈ আছে এতিয়া বৰ্তমান, তথাপি যিমান হ'ব লাগে হৈছে আৰু। বৰ্তমান আমি বন্ধু চাই আহিলোঁ। এই বন্ধু পোষ্টাৰ লাগি আছে এইফালে, আৰু বন্ধু চাই তোমাৰ কেনেকুৱা লাগিলে? বঢ়িয়া, একদম দস্তি আৰু পুৰা চিনেমা চাব পাৰে চবে দেই, একদম ফেমিলি চিনেমা এখন বঢ়িয়া, একদম এনজয় কৰিব, একদম বন্ধুৰ লগত আহিব চাব, একদম বন্ধু বঢ়িয়া। এতিয়া আমি যাওঁ, ইয়াৰ পৰা ওলাই যাওঁ। যিহেতু মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে চিনেমাখন চাই মই ঘৰত আহি ৰিভিউ দিম বুলি, এতিয়া সেই ৰিভিউটো দিবলৈ আগবাঢ়ি আছোঁ। চিনেমাখন খুব সুন্দৰ হৈছে, খুব সুন্দৰ এক্টিং, কোনো ধৰণৰ অভাৰ এক্টিং নাই। কিছুমানে পাইছে অভাৰ এক্টিং, মই একেবাৰে অভাৰ এক্টিং পোৱা নাই। যিহেতু কলেজ লাইফৰ ওপৰত নিৰ্ধাৰিত এখন ছবি, বন্ধুৰ ওপৰত এখন নিৰ্ধাৰিত ছবি, সেই ছবিখনে ইমান ধুনীয়া বিপুল, মোৰ কাৰণে ইমানেই ভাল লাগিছে। মই চিনেমাখন চাই প্ৰথম অসমীয়া চিনেমা এইখন চাব যাওঁতে আজি ইমান ভাল লাগিছে। যিখিনি মানে ড্ৰোন শ্বটখিনি ভাল লাগিছে, ইমান ধুনীয়া লোকেশ্যনত শ্বুট কৰিছে। আৰু এটা কথা মই বন্ধু সুন্দৰ প্ৰদৰ্শন এটা দেখাইছে, ইমানেই ভাল লাগিছে। আৰু দ্বিতীয়তে কি হ'ল, কলেজৰ দিনৰ স্মৃতিখিনি এই বন্ধু ছবিখনত সোঁৱৰাই দিছে। কলেজৰ দিনত আমি যিহেতু কলেজত মানে ক্লাছ নকৰি বাং কৰি থাকোঁ, আৰু মোৰ ক্ষেত্ৰতো সেইখিনি পূৰা ঘটিছে। মই কলেজ লাইফত পূৰা বাং কৰিয়ে থাকোঁ মানে বেছিভাগ। এতিয়া সেইখিনি মানে খাটিছে। আৰু যিহেতু ছবিখনত বহুতেই মানে ক'বলগীয়া কথা আছে, কিন্তু চব কৰিলেতো আপোনালোকে চাই নাপাব, ভাল নাপাব। কিন্তু আৰু এটা কথা শেষত কওঁ, যেতিয়া ফেয়াৰৱেল হয়, কলেজীয়া দিনৰ স্মৃতিখিনি মানে কলেজত ক'বলৈ দিয়ে, সেইখিনি মানে বহুত আৱেগিক হৈ পৰে। সেইখিনিও ভাল লাগিছে চাই, সেইখিনিও মানে আচলতে বন্ধু ছবিখন কলেজীয়া দিনৰ স্মৃতিখিনি সোঁৱৰাই সেই ছবিখন মানে প্ৰস্তুত কৰা হৈছে। মই গোটেই চিনেমাখন মই চাই হাঁহিয়ে থাকিলোঁ, ৰখিবই নোৱাৰিলোঁ, হাঁহিতে ৰখিবই পৰা নাই। মানে এনেকুৱা হলত মানে চাই হাঁহিয়ে থাকিলোঁ মানে। চ' গাইজ, আপোনালোকেও চাব চিনেমাখন। চ' আপোনালোকক মই অনুৰোধ কৰোঁ, এখন ফেমিলি শ্ব', সকলোৱে চাব পাৰে, মানে কোনো হেৰি নাই, চবেই চাব পাৰিব এই চিনেমাখন। সকলোৱে চাবগৈ গৈ বন্ধু চিনেমা হলত। যিহেতু মই প্ৰথম সেইদিনা ৰিলিজিং দিছে 4 নৱেম্বৰত ৰিলিজিং দিছে। মই প্ৰথম যোনখন শ্ব' আছিলে, প্ৰথম শ্ব'টোৱে মই চালোগৈ। বহুত ভাল লাগে, আপোনালোকে চাবগৈ। সকলোকে অনুৰোধ জনাইছোঁ, অসমীয়া চিনেমা ছাপোৰ্ট কৰক, যাতে আগলৈ ভাল ভাল চিনেমা আৰু ধুনীয়া বনাই থ'ব, মানে প্ৰস্তুত কৰি উলিয়াব পাৰে, তাকে কামনা কৰে। আপোনালোকেও চাবগৈ বন্ধু চিনেমা হলত। থেংক ইউ।